ইয়াত বহি আছো 4 ঘণ্টা হল আমাক তেল ভৰাও পইচা দিয়া নাই আমাক তেলো ভৰা দিয়া নাই কোনো দিয়া নাই আমাক আজি আমি মিটিঙত বিজেপিৰ মিটিঙত আহিছো আজি হিমন্ত মামা আহিছে আমাৰ ৰাতিপুৱা পৰা ঘূৰাই আছে তেল ভৰাই দিব আমাক তেল ভৰাই দিয়া নাই আমাক 500 টকা দিব কথা আছিল 500 দিতে দিয়াই নাই আমাক একোৱে দিয়া নাই আমি ধন্যবাদ দি আছো কুপনটোত মানুহক চিনি দি আছে কুপনটো যিবিলাক নেতা আছে কুপনটো মানুহ চিনি দি আছে 10টা 12টা কুপন নিদিয়া আমি কি কৰি আছো কোনে বিচাৰটো কৰিব ইয়াতে আইনটো কোনে কৰিছে তাৰপৰা যে চাই আছে মোবাইলত চাই আছে লাইভ চলি আছে চাই আছে ইয়াতেতো মানুহ অহা নাই কোনে কি হৈ আছে মাৰপিট চলি আছে মাৰ্ডাৰ হৈ আছে ইয়াতে একো মানুহ চোৱা নাই মানুহবিলাক 11টা বজালৈ এই তাতে উপস্থিত হৈ আছিল কিন্তু আমাৰ মানুহবিলাকক গাড়ীত তেল ভৰাবলৈ উঠিছিল কিন্তু আমাৰ মানুহবিলাক তেল পোৱা নাই তেল নাপোৱাৰ কাৰণে ইহঁতে হোলা মালা কৰি আছে ইহঁতে মাৰপিট কৰিছে তেল দিব মানা কৰিছে টোপন আছে টোপন পাওক মাধ্যমত আমাৰ মানুহবিলাক তেল পোৱা নাই কিয় পোৱা নাই 500 টকা আমাৰ 400 টকা তেল পোৱা নাই 500 টকা তেল আছে দি আছে তিনি আমাৰ মানুহৰ তেলবিলাক পোৱা নাই সেইকাৰণে আমাৰ মানুহবিলাক হাল্লা কৰি আছে আমাৰ মানুহবিলাক উচিত বিচাৰ পাব লাগে এই বিচাৰ পাব লাগে এইটো আমাৰ 500 টকা দিব কাৰণে খুজিছে আমালোকক খুজিছিল বিজেপি নেতাবিলাক যে আছে এই বিজেপি নেতাবিলাকে আমাক লোকক ক'লে যে 500 টকা দিম তোমালোকে ৰাউণ্ড মাৰি থাকা আমালোকৰ গাড়ীবিলাক লৈ ৰাউণ্ড মাৰিছোঁ নহয় আমালোকে গাড়ী ৰাউণ্ড মাৰিছোঁ তাৰমানে কেম্পাছ কৰিছোঁ কেম্পাছ কৰাৰ মাধ্যমত আমালোকে তেলটো পোৱা নাই 500 তেলটো